এইখনে লওঁ নেকি? এইখনে মজা লাগিছে দে, ক্লাছিক 350 এইখনে লওঁ দি। আজি মোৰ দুটা কাম আছে। ফাৰ্ষ্ট কাম হ'ল মই ডিউটিত যাম। ডিউটিৰ পৰা আহি 6টা চাৰে 6টামান বজাত এখন বাইক ল'ব লাগিব, এনফিল্ড ৰয়েল এনফিল্ড ক্লাছিক 350। ত' সেইখন ল'বৰ কাৰণেও তাকো যাম। জয় মা মনমোহা। ফাৰ্ষ্ট আমি তেলটো ভৰাই লওঁ তেল ডিপত, তাৰপিছত আমি যাই আছোঁ ক'ত যাম। এই শৰ্মা পেট্ৰল পাম্প। अरे बाबा जी, পঞ্চাছ টকাত দিয়া। বসন্তিক তেল ভৰাই ল'লোঁ এতিয়া 50 টকাৰ। চ' আহি আমি মাৰু পাৰ হৈ গ'লোঁ। এতিয়া মাৰু পাৰ হৈ যায় বলন পাম আৰু এই বলন পাৰ হ'ম। এই বলন ৰাস্তাবিলাক চব বহুত বেয়া। সেইকাৰণে যাই আছোঁ। বলন পাৰ হৈ এতিয়া কৰামান পাম। চাউণ্ড টাউন কেনে আহিছে আপোনালোকে ক'বচোন। মইতো গমেই পোৱা নাই মোৰ চাউণ্ডটো কেনেকৈ আহিছে বা ভিডিঅ'ৰ ফ্ৰেমটো কেনেকৈ আহিছে। চ' পিছত মই এডিট কৰোঁতে চাব লাগিব কি হৈছে। যদি মোৰ চাউণ্ডটো বেয়া আহিছে তেতিয়াহ'লে মই এডিট কৰিব লাগিব, চাউণ্ডটো ভইচ ডাবিং কৰিব লাগিব। এতিয়া জাষ্ট মই ট্ৰাই কৰিবৰ কাৰণে লৈ ওলাই আহিছোঁ। মই কেনেকুৱা হয়, ছেটআপটো ভাল হয় নে নহয়। কম পইচাৰ ছেটআপ। 500 টকাৰ ভিতৰত। এতিয়া লাহে লাহে ফুলনিৰ ফুলনি পাম। ফুলনিৰ মাজে মাজে যাম। ধুনীয়া ফুলবোৰ ফুলি থকা দেখা পাব। এতিয়া মই ৰামানুজন কলেজ পাম আৰু লাহে লাহে ৰামানুজন কলেজ পাৰ হোৱাৰ পিছত আমি PKC কলেজ পাম। তাৰপিছত আৰু গেটটো আছে, বহুত ধুনীয়া কলেজ আছে। চ' তাৰপিছত আমি বাৰটা চালি পাই যাম। তাৰপৰা আমি আৰু তাৰপৰা বাৰটা চালিৰ পৰা আৰু 4 কিলোমিটাৰমান হ'ব মোৰ ডিউটিলৈ। চ' তালৈ যাই আছোঁ আমি। যাম চাইছোঁ, সদায় যাম লাগিব। সেইটো মই 14 আগষ্টৰ দিনে ভিডিঅ'টো ৰেকৰ্ডিং কৰা 15 ভিডিঅ'টো চাগে মই আপলোড দিওঁতে দেৰি হ'ব। চ' কালি আজি ফ্লেগ লৈ যাব লাগিব। কালি আমাৰ ৰাইডি আছে 15 আগষ্টৰ দিনে শ্বিলং। এইখিনি ৰাস্তা একদম বেয়া হৈছে, আপোনাক দেখাই আছোঁ ৰ'ব। সেই নতুন অভেলখন য'ত আছে তাৰে সন্মুখত ৰাস্তাটো একদম বেয়া হৈছে। একদম ঘাটা ঘুটি গোটাই অৱস্থা নোহোৱা হৈ গৈছে একদম। এই চাওক ৰাস্তা একদম অৱস্থা নোহোৱা হৈছে। তাতে মেডিকেলখন আছে, সন্মুখৰ ৰাস্তা অৱস্থা নোহোৱা হৈ গৈছে। বৰষুণ দিলেতো আৰু বেয়া।
বৰষুণ দিলেতো আৰু অৱস্থা বেয়া হৈ যাব আমাৰ পানী পানী হৈ যায় একদম গাঁটা গাঁঠি ৰাস্তাখন এতিয়া ঠিক কৰি ল'ব পাৰে ৰ'দ দিছে দে আজি গম পোৱা যাব যে কেনেকুৱা দিছে ৰ'দ এই দুজন বাবা গেল হেলমেট নোহোৱাকৈ চ' আমাৰ অহাকালি মানে 15 আগষ্টৰ দিনা এটা ৰাইড আছে চ' আমি ইয়াৰ পৰা আমাৰ ঘৰখনৰ বাৰটা চাৰিআলিৰ পৰা আমি এতিয়া যাওঁ শ্বিলং কাৰেংচুৰি আমাৰ মিনিমাম 15খনমান বাইক আছে 15খনমান 30টামান ল'ৰা হ'ব তো তাৰ বাবে মই মোবাইল ছেটআপটো আনিছিলোঁ তাৰমানে ট্ৰাই কৰি যাব মানে কেনেকুৱা ভিডিঅ' ৰেকৰ্ডিং কৰিব কাৰণে সেইটো ট্ৰাই কৰি চাবৰ কাৰণে আজি মই লৈ আহিছোঁ মানে 14 আগষ্ট আজি 14 আগষ্ট হয় 14 আগষ্টৰ দিনা মই এইটো লৈ আহিছোঁ চ' চাওঁ কেনেকুৱা হয় মানে যদি কিবা প্ৰব্লেম পাওঁ তেতিয়াহ'লে মই আজি যাই ৰাতি ঘৰত ঠিক কৰিব লাগিব তাৰপিছত মই আকৌ ভাল কৰি কিনে আকৌ লৈ যাব লাগিব সেইকাৰণে মই আজি টেষ্টিং কৰিবৰ কাৰণে লৈ আহিছোঁ কেতিয়াবা কি হৈ আছে ভইচটো ৰেকৰ্ডিং হৈ আছে নাই হোৱা ময়ে গম পোৱা নাই মই ঘৰত যাই এডিট কৰিব চাম তেতিয়া গম পাম এইটো ঠিক আছে নে নাই পইচা হিচাপত ঠিকে আছে প্ৰডাক্টটো কিন্তু এটা সিমানো হেভি নহয় এতিয়া মোৰ মোবাইল হোৱাইট এংগলটো অন কৰি দিলে ভাল কিন্তু হোৱাইট এংগলটো অন কৰিলে মোৰ মোবাইল কভাৰটো খুলিব লাগিব কাৰণ মোবাইল কভাৰটো আহি যায় মানে হোৱাইট এংগল অন কৰাৰ লগে এতিয়া হোৱাইট এংগল অন কৰিলে অলপ ভাল কভাৰটো বেছিকৈ আহে অলপ এৰিয়াটো মোৰ গাড়ী মিটাৰটো দেখাই নাই আপোনালোকে টডং 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 হৰ হৰ মহাদেৱ গেট আছে গেটটো দি সোমাই গ'লে আমাৰ মানে অফিচ পাই যাম আজি অফিচত আহিলোঁ আজি যাই আকৌ কালি আকৌ যাবই লাগিব ৰাতিপুৱা 4টা বজাতে চ' আহি পালোঁ আমি ডিউটি চ' আজি কেনেকুৱা টেষ্টিং হৈ আছে মই যাই কিনে ঘৰত দেখাই আছোঁ আপোনালোকক মানে এডিট কৰি কিনে দেখাই আছোঁ আজিলৈ এতিয়া বাই বাই এইটো মোৰ কোম্পানী হয় ইয়াত ডিউটি কৰোঁ চ' আজিলৈ বাই বাই চ' মই বাই বাই আহা দিছোঁ আপোনালোকে বাইক কিনিম বুলি কৈ বাইক কিনা নাই চ' যাম গধূলি যাম মই এতিয়া ডিউটি পাইছোঁ ডিউটি চুটি কৰি লৈ উঠিম মই এতিয়া গধূলি 6:30 বজাত ওলাই যাম ওলাই যাই কিনে আমি 6:30 গধূলি 7টামান বজাত পাই যাম আৰু আমি ডিলাৰ চ' বাৰটা চাৰিআলিতে আছে ৰয়েল এনফিল্ডৰ ডিলাৰ হয় চ' তালৈকে যাই আছোঁ চ' এইখনেই বাইক যোনখন মই কিনিম বুলি ভাবিছোঁ কিন্তু মোৰ নহয় দেই মই কিনিম বুলি মই কিনা নাই মোৰ ভিনদেউ এজনে কিনিব চ' মাতিছিলে আহিছিলোঁ চ' বাৰটা চালে মংগলদৈ লাইনে এইটো হয় ডিলাৰটো হয় ৰয়েল এনফিল্ডৰ চ' ধুনীয়া ধুনীয়া বহুত বাইক আছে ইয়াতে চ' এইখন ল'ম বুলি মানে ফিক্স কৰিলে আৰু ক্লাছিক 350 ল'ব আহিছিল বেলেগ কিন্তু এইখন ভাল লাগিল কাৰণে এইখন ল'ব চ' এইখন চিলেক্ট হৈ গ'ল এতিয়া মোক কাগজ পত্ৰ কৰিব গৈছে ৰয়েল এনফিল্ডৰ এতিয়া বহুত বাইক আছে যাতে এইখন আছে হিমালয়া আৰু বহুতখিনি বাইক আছে চ' ভাল লাগে যদি ভিডিঅ'টো চাই ভাল লাগে আপোনাৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চ' আৰু এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব মানে বাই বাই